সেই দোস্তো আজি আমাৰ সৰুবা বাৰ্থডে তাৰপিছতে মই কাৰ্ড এখন বনাইছিলোঁ চাওঁ নেকি এইখন বৰ ভাল নহ'লে আঠা দিয়াৰ পিছত আকৌ খুলিলোঁ তাৰপিছতে ডাঙৰ বাই ফটো এখন উলিয়াই থৈছে মই দেখুৱাম কিবা লিখি দিছে ইয়াতে তাৰপিছতে বাৰ্থডে মানে ছাৰপ্ৰাইজকৈ দিব এতিয়া আমি ৰুমটো সজোৱাই নাই সজামগৈ মানে গৈ পেলাই বা তলত থাকে কাৰণে ওপৰত সজাব ডাঙৰ বা ভাগত ডাঙৰ বা ওপৰত থাকে কাৰণে তলত সজাবগৈ আৰু মোৰতো এতিয়া বাৰ্থডে নহয় মোৰ কথা সজাই চাব লাগিব দোস্ত এতিয়া ভিডিঅ'টো চাওঁচোন আহক আমি আৰম্ভ কৰোঁ এইফালে ডাঙৰ বাই এতিয়া কেক এটা বনাইছে হা মানে কাইলৈ ৰাতিপুৱা কাটিব বুলি কৈছে কিন্তু ৰাতি কাটিব কাক মানে বাক কোৱা নাই ভালকৈ হোৱাই নাই আমাৰ ঘৰত শৰৎ দাদাও আছে কাইলৈ শৰৎ দাদাহঁতৰ ভায়েকৰ ভিনিয়েকৰ বাৰ্থডে দোস্ত আহচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দোস্ত মই কাপ কেক বনাইছোঁ এয়া তাহে বায়ে এইফালে ডাঙৰ বায়ে কেক বনালে এতিয়া আইচিঙৰ কাৰণে ক্ৰীম হেৰি কৰিব মানে ক্ৰীম দিব এতিয়া আইচিং কৰিব তাৰপিছত এতিয়া সময় হ'ব আৰু এতিয়া 10টা একাউণ্ট হৈছে এয়া ডাঙৰ বায়ে দোস্ত মই কেক বনালোঁ তাৰপিছতে বায়ে এতিয়া কেক বনাই আছে কেনেকৈ বনাইছে চাওঁ চুৰ কামৰ মাজত বৰ হাঁহি থাকে সেইকাৰণে এনেকৈ বনাইছে ডাঙৰ বাই এইটো দোস্ত আমাৰ বায়ে ধুনীয়াকৈ সজাই থৈছে কেনেকৈ সজাইছে চাওঁ আহক এয়া সেয়া চাওক এনে পেকিং থৈছে এণ্ড এইটো কেকটো মাটিতে সজাইছে এইবোৰ ফুল চুল দি সজাইছে সেইফালে লাইটত লগাইছে মই দি দিছোঁ লাইটটো জ্বলাম মানে বা তলত আছে বায়ে একো গম নাপায় এই বস্তু এতিয়া মই আপোনালোকক এইখন দেখুৱাইছোঁ এইখন বায়ে বনাই দিছে ফটো তাৰপিছতে এইখন মই বনাইছিলোঁ কাৰ্ড বৰ এটা ভাল নহ'লে এইটো বায়ে কিবা চকলেট টকলেট থৈ দিছে লুকুৱাই তাৰপিছতে এইবোৰ বেলুন থৈ দিছে ধুনীয়াকৈ দেউতাই ফুলাই থৈ দিছে তাৰপিছতে কাপোৰ আনি থৈছে এই কাপোৰৰ ডাঙৰ চকলেট এটা আনি থৈছে এইটো চকলেট এটাও আনি থৈছে কাষতে দি দিওঁ চকলেট এইখনত এনেকৈ দিম চকলেটটো দি দিলোঁ তাৰপিছতে এতিয়া 11:40 হৈছে আৰু 20 মিনিট আছে আমি এতিয়া আহিম বাক আনিমগৈ আহক আমি বাক লৈ আহোঁ ৰাতি 12টা বজাত উইচ কৰিবলৈ এজনী আমাৰ বাৰ্থডে গাৰ্ল এতিয়া 12টা বাজিলে এতিয়া আমি আজিতো কেক নাকাটে বুলিয়ে কৈছে আৰু বাই সেইকাৰণে কেক চেক বনোৱা নাই লা 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 Happy birthday to you. Hey, what are you going to do? Thank you. Kau kita tahu lah. Deda kot gol. Sakit jelas ya deda. Ya, আমার বার্থডে গার্ল আৰু ব্যাগটো মজা আছে আৰু এনেকৈ দি দিম এনেকৈ চাব আৰু আপোনালোকে তাই যাতে পিছৰ দিনবোৰ ভাল হয় সেইটো কাৰণে শুভেচ্ছা আৰু বায়ে ভিডিঅ' বনাই আছে সেয়াই বাৰ চেনেল এটা আছে ইউটিউবত মই লিংক দি দিম ডেছক্ৰিপশ্যনত এইবাৰো আছে এইবাৰো দি দিম ভাল হৈছে দেই তক্তা দাদাটো শুনা দিলোঁ আৰু তক্তা দাদাই গিফ্ট এটা আনিছে সেইটোনো কি আনিছে আমি দেখুৱাইছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো Adia, birthday iman teh cake.
আৰু কাইলৈ আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম দোস্ত চাহ আমি খাবলৈ পাহৰিলে আমাৰ দোস্ত এতিয়া ৰাতিপুৱাই গ'ল বায়ে এফালে ৰুটি মাৰিলে আৰু আলু কাটিলে তাৰপিছতে বায়ে ডাঙৰ বায়ে কেক বনাই আছে আপোনালোকক কেক দেখুৱাইছোঁ এটা বনাই আছে এটা বনাই হ'ল এতিয়া আইচিং কৰি আছে এয়া দেখিলে আপোনালোকে সেইফালে ভাগিন বহি আছে ইফালে আকৌ দেউতাও বহি আছে বুলি কৈছে এপাক ঘূৰিবলগীয়া আছে সেইফালে মা আহিছে কেকটো সম্পূৰ্ণ হোৱাৰ পিছত মানে দেখুৱাম দোস্ত চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া কেকটো ধুনীয়াকৈ হ'ল আইচিং কৰি এতিয়া কাটিব বায়ে নাই মই ভিডিঅ' এনে চাই দিয়া দোস্ত এয়া বায়েকে কাটিছে কাটা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডন্টি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু মাতিলে আহিব এতিয়া ৰাতি হ'ল এতিয়া মানুহবোৰ আহিছে আমি কোন কোন আহিছে আপোনালোকক দেখুৱাইছোঁ চাই থাকক ইয়াতে বহি আছে দোস্ত এতিয়া আমি চব গ'ল এতিয়া আমি ভাত চাত খালোঁ তাৰপিছতে এতিয়া আমি শুম আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব ভিডিঅ' চাই কেনেকুৱা পালে আৰু চেনেলটোত যদি আপুনি নতুনকৈ চায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।